24 সংগঠনৰ দ্বাৰা আহ্বায়িত 59 ঘণ্টীয়া কাৰ্বি আংলং জিলা বন্ধ প্ৰত্যাহাৰ। কাৰ্যবাহী সদস্য ডি ইউফিং মাছলাইৰ দ্বাৰা কমিউনিটি কলেজ আৰু সিগদামাখা কেফেটেৰিয়া আধাৰশিলা স্থাপন। চাৰি সংগঠনৰ দ্বাৰা বুকাজানৰ সদৰ বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান। নমস্কাৰ, মই সঞ্চয়িতা তৰণপিয়া কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া চাওক বিতং বাতৰি। কাৰ্বি আংলঙত 59 ঘণ্টীয়া জিলা বন্ধ প্ৰত্যাহাৰ কৰিছে 24 সংগঠনে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় সাহসীয় নেতৃবৰ্গই সংগঠনটোৰ সৈতে অহা 29 এপ্ৰিলৰ দিনা সংগঠনে বিচৰা মতে আলোচনাত বহিবলৈ মান্তি হৈছে। কাৰ্বি পৰিষদৰ সাহসীয় নেতা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 24 সংগঠনৰ নেতৃত্বৰ সৈতে আলোচনাত বহিবলৈ মান্তি হোৱাৰ লগে লগে সংগঠনৰ নেতৃত্বই ল'লে এই বন্ধ প্ৰত্যাহাৰৰ সিদ্ধান্ত। আগন্তুক পৰিষদৰ নিৰ্বাচনৰ আগে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নতুন নিৰ্বাচনী তালিকা প্ৰকাশৰ বাবে দীৰ্ঘদিনীয়া দাবী আছিল দল সংগঠনৰ। অৱসৰপ্ৰাপ্ত IAS বিষয়া জন ইংটি কাঠাৰৰ নেতৃত্বত সংগঠন পৰিষদ নতুন নিৰ্বাচনী তালিকা ৰাজহুৱা কৰিবৰ বাবে দাবী কৰিছিল। লাহে লাহে এই দাবী জোৰদাৰ হোৱাৰ লগতে এটা নহয় দুটা নহয় 24 সংগঠনে যোগদান কৰি দাবী জোৰদাৰ কৰিবৰ বাবে যোৱা 21 তাৰিখে ডিফু চহৰৰ মাছ পথেৰে সদস্য ববিয়াৰে মিলি উলংগ সমদল উলিয়ায়। সৰ্বত্ৰ চৰ্চিত এই অভিনৱ কাণ্ডয়েও সাহসীয় পক্ষৰ সঁহাৰি নোপোৱাত সংগঠনে পুনৰ 59 ঘণ্টীয়া জিলাৰ বন্ধ আহ্বান দিয়ে। এইবাৰ কাৰ্বি আংলঙৰ পাহাৰীয়া জনগোষ্ঠীৰ স্বাৰ্থত 24 সংগঠনৰ সৈতে হিলছ ট্ৰাইবেল লীগেও লগ দিয়ে। অৱশেষত বাধ্য হ'ল সংগঠনে বিচৰা মতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সাহসীয় দলটোৱে লিখিত সন্মতিৰে আলোচনাত বহিবলৈ মান্তি হ'ল। 2017 IO dated 26th April 2017 from the Joint Secretary KAAC, a meeting of the 24+1 organizations have been convened at Difu to consider regarding withdrawal of the 59 hours Karbi Anglong Band commencing at 12 midnight 26-27 April 2017. A meeting could not be held in the evening of 26th of April 2017 because most of the leaders had left for their respective places. So the meeting is held today, the 27th of April 2017 at 9 AM. The letter received from the KAC was placed in the meeting and thoroughly discussed over it. The Deputy Commissioner East Karbi Anglong have requested us to withdraw the band. He further said that he had cooperated with the agitators and persuaded the KAC to hold a meeting with the agitators regarding the memorandum dated 20th September 2016. And the DC further wanted us to cooperate with him in return. The KAC has fixed the meeting on the 29th of April 2017 at 11:30 AM in the KAC conference hall. In view of the matters discussed about the leaders of the 25 organizations has called off the band from 12 noon of the 27th of April 2017. Regarding the date of the meeting called by the KAC, file number KAC LD 179-2017-10, we had requested the KAC to reschedule the meeting on the 3rd of May 2017. However, the time and venue remain unchanged. Regarding this request, Mr. Harsing Teron, Joint Secretary KAC, had confirmed that the CEM KAC had agreed to the request. The leaders of the 24+1 organizations also request the KAC to issue a fresh letter regarding the rescheduling of the meeting. Thank you. আমৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উমছাৱাইত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই 26 এপ্ৰিলৰ দিনা উমছাৱাইত একেলগে দুটা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। এটা ডিফু পলিটেকনিক কলেজৰ অধীনত নেশ্যনেল স্কিল ডেভেলপমেণ্ট কমিউনিটি কলেজ আৰু আনটো সিগদামাখা কেফেটেৰিয়া।
পিছপৰা উমছাৱাৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক কাৰিকৰী শিক্ষা ক্ষেত্ৰত আগুৱাই নিবৰ বাবে মুঠ 80 লাখ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া নেশ্যনেল স্কিল ডেভেলপমেণ্ট কমিউনিটি কলেজৰ বাবে নিজৰ 2 বিঘা ভূমি প্ৰদান কৰে লুকাছ মাডাৰ নামৰ বিশিষ্ট গয়াই আনহাতে 30 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া সিগদামাখা কেফেটেৰিয়া নিৰ্মাণৰ দায়িত্ব ল'ব জিলা পৰ্যটন বিভাগে উল্লেখ্য যে কাৰ্বি পৰিষদৰ নিৰ্বাচনৰ আগে নিজ সমষ্টিবাসী ৰাইজৰ বাবে কিবা এটা কৰি দেখুৱাই পুনৰবাৰ জয়ী হৈ আহি পৰিষদৰ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ লক্ষ্যৰে কাৰ্যবাহী সদস্যগৰাকীৰ সমষ্টিবাসী ৰাইজৰ মন জয়ৰ এই অভিনৱ প্ৰয়াস বুলিবই পাৰি বুকাজান আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ 4 সংগঠন KSA, AISA, SYC, AJYCPA মিলি বুকাজান মহকুমা বিষয়া দিলীপ তেৰাঙৰ হাতত 25 এপ্ৰিলৰ দিনা এখন স্মাৰক পত্ৰ প্ৰদান কৰে বিয়লি 3 বজাত বিষয়াগৰাকীৰ হাতত প্ৰদান কৰা স্মাৰক পত্ৰখনত লক্ষীজানত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত উচিত বিচাৰৰ দাবী উল্লেখ কৰা হয় বুকাজানত যোৱা 24 এপ্ৰিলৰ দিনা ঠিকাদাৰ তথা VDCCৰ অধ্যক্ষ বাবু ইংটিয়ে নিৰ্মীয়মান লক্ষীজান পথটি চোৱাচিতাৰ বাবে যাওঁতে পথত উমেশ গুপ্তা নামৰ লোক এজনে অতৰ্কিত বাবু সিং ইংটিৰ ওপৰত জপিয়াই মাৰি মাৰধৰ কৰে এই ঘটনাৰ পিছত আগাপিছাকৈ হুকানজানত মাৰপিটৰ কেইবাটাও বিক্ষিপ্ত সংঘটিত হয় এই ঘটনাৰ আৰম্ভৰ গুৰি ব্যক্তি উমেশ গুপ্তাক হে উচিত শাস্তিৰ দাবী কামনা কৰি 4 সংগঠনে মহকুমা বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে স্মাৰক পত্ৰ প্ৰদানৰ সময়ত KSA ৰ সভাপতি ৰাজেন ইংলেং AISA ৰ সভাপতি এন্থনী কাঠাৰ SYC ৰ সভাপতি হাৰলংবি কাঠাৰ AJYCP ৰ জ্যোতি ফুকন প্ৰমুখ্যে সংগঠনৰ বিষয়াবৰ্গীয় সহযোগ কৰে এতিয়া সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogazan 782480, District, Karbi Anglong, Assam. Contact for service 7896169017. For sale 7896169021. You can also contact on landline 03675246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Netrajyoti Optical, exclusive branded spectacles showroom. Visit us at KST Road, opposite Member Hostel, Difu, Karbi Anglong. Ready to go beyond from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, Jay Lakshmi Enterprise, the Panasonic premium partner in Difu. বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে
লুম্বাজং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চৰকাৰী মেডিকেল সাব সেন্টাৰ ভৱনটো সম্প্ৰতি মানুহৰ বাসভৱনলৈ পৰিণত হৈছে। লাংচলিয়েটৰ পুৰণা বজাৰ এলেকাত থকা এই মেডিকেল ভৱন নিৰ্মাণ হৈ উঠা আজি 9 বছৰ হ'ল। চৰকাৰী বৃহৎ ধন অপচয় কৰি নিৰ্মাণ কৰা এই মেডিকেল সেন্টাৰত কোনো চিকিৎসক নতুবা নাৰ্ছ নাই। হে খালী কৰি থকা এই মেডিকেল ভৱনটো এতিয়া মানুহৰ ভৱন হ'ল। চাওক এই প্ৰতিবেদন। এই মেডিকেল সাব সেন্টাৰ ভৱনটো নিৰ্মাণৰ বিষয়ে ভালদৰে জানিবলৈ উভতিব লাগিব 9 বছৰৰ আগলৈ। কাৰ্বি সাহিত্য পৰিষদত মুখ্য কাৰ্যবাহী সদস্য খৰসিং ইংটিৰ দিনৰ কথালৈ। তেতিয়াৰ মুখ্য কাৰ্যবাহী সদস্য খৰসিং ইংটিৰ নেতৃত্বাধীন কংগ্ৰেছ শাসকীয় দলত কুন্তিলা ৰংহাংপি আছিল কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্যগৰাকীয়ে লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈছিল। স্বাভাৱিকতে লুম্বাজং পৰিষদীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সময়ত নিৰ্বাচনী সভাসমূহত প্ৰাৰ্থীবোৰে এলেকা বা গাঁওসমূহৰ উন্নয়নৰ বাবে সমষ্টিৰ ৰাইজক নানান প্ৰতিশ্ৰুতি দিয়াৰ দৰে লাংচলিয়েটত পুৰণা বজাৰ এলেকাৰ এই মেডিকেল সাব সেন্টাৰৰ ভৱনটো আছিল নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিৰে এক বাস্তৱ ৰূপায়ণ। কিন্তু জিলাখনত বহু ৰাজনৈতিক নেতা বা শাসকৰ দৰে প্ৰতিশ্ৰুতি ৰূপায়ণৰ নামত মাথোন ভৱন নিৰ্মাণ কৰে আৰু এই দায়িত্বহৰা প্ৰতিশ্ৰুতি পালন কৰিয়ে পিঠি দিয়ে সমষ্টিবাসী ৰাইজক। এখন নতুন চৰকাৰী কাৰ্যালয় বা মেডিকেল সেন্টাৰৰ ভৱন নিৰ্মাণ কৰিলেই নচলে। নীতিগতভাৱে নিয়মীয়াকৈ চলিবলৈ হ'লে কৰ্মচাৰী বিষয়ৰ লগতে যাৱতীয় কাৰ্য সম্পাদনৰ বাবে আন্তঃগাঁথনিৰ প্ৰয়োজন হয়। লাংচলিয়েটৰ মেডিকেল সাব সেন্টাৰ চলিবলৈ এইবাৰ একোৱে ব্যৱস্থা নকৰাকৈ কেৱল ভৱনটো নিৰ্মাণ কৰিয়ে এৰি দিছিল, যাৰ ফলত লাংচলিয়েটবাসী ৰাইজ ইয়াৰ পৰা কোনো উপকৃত নহ'ল। চিকিৎসক নাৰ্ছৰ পৰিৱৰ্তে কেইবাদিন মেডিকেল সাব সেন্টাৰ এই ভৱনটো গৰু ছাগলীৰ ভৱন হোৱাৰ পিছত সম্প্ৰতি মানুহৰ ভৱনলৈ পৰিণত হৈছে। এৰা অন্ততঃ মানুহৰ ভৱন হৈছে। স্থানীয় লাংচলিয়েটবাসী ৰাইজে জানিবলৈ দিয়া মতে দুখীয়া ৰাইজৰ চিকিৎসা সেৱাৰ বাবে নিৰ্মাণ কৰা মেডিকেলৰ এই ভৱনটো বৰ্তমান এক শিক্ষক দম্পতীৰ ভৱন হৈ আছে। কেমেৰা পাৰ্চন ষ্টিফেন টেৰান, লাংচলিয়েট। ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ডিফু মাঞ্জা পথৰ 5 মাইলত এগৰাকী মহিলাৰ পৰা দাবী কৰা ধন আনিবলৈ যাওঁতে স্থানীয় ৰাইজে ঘেৰাও কৰি আটক কৰে এজন যুৱকক। ঘটনাৰ বিৱৰণী মতে 26 এপ্ৰিলত পুৱা মহিলাগৰাকীৰ পৰা দাবী কৰা ধন আনিবলৈ গৈ আটক হোৱা যুৱকজনৰ নাম জন সিং ইংটি। জন সিং ইংটিয়ে ৰাইজৰ আগত দিয়া ভাষ্যমতে তেওঁ আচলতে এই বিষয়ে একো নাজানে। গুলচান টেৰন নামৰ যুৱকজনেহে তেওঁক ইয়ালৈ লগ ধৰি আনিছিল। সাধাৰণ দোকান এখন কৰি পৰিয়াল পোহপাল দিয়া গৰীব মহিলাগৰাকীক যোৱা 24 এপ্ৰিলৰ দিনা অচিনাক্ত যুৱকজনে 5000 টকা দাবী কৰে। 5000 টকা দিব নোৱাৰাত সেই সময়ত মহিলাগৰাকীৰ পৰা 300 টকা লৈ যায়। গৰীব মহিলাগৰাকীয়ে ইমান বিশাল অংকৰ টকা দিবলৈ অসমৰ্থকতা প্ৰকাশ কৰাত গুলচান টেৰন নামৰ উক্ত যুৱকজনে দোকানখন বন্ধ কৰি দিবলৈ কয়। যুৱকজনৰ ধমকিত অসহায় মহিলাগৰাকীয়ে তেতিয়াৰে পৰা দোকানখন বন্ধ ৰাখে। কিন্তু 26 এপ্ৰিলৰ পুৱাত হঠাতে কৰবাৰ পৰা ওলাই আহি পুনৰ দাবী কৰা ধন নিবলৈ অহা সময়তে স্থানীয় ৰাইজে জন সিং ইংটিক আটক কৰে। লাতুমন টাঙ্কা কে হাং কুপিয়া থেপি পেনছে হাং नीलिके सार नीलिके हांग हे हलास आगरसन तेरना बां माने दिफु गया रंगा चितंग loklo bako nang non lomgari bekbe mablo oni ke bekbe ni gari ke jorder lo lasi pini ke mane gari akhali konar ne long jibon pusi mane nike laso khan akhobor cancel ni dakla diku biaran nanglo alang bang lo tangte nilong nang ju dunji mako ako ni non dang poko ni dang po ako non lan bang pheji ko ni ga apor kom ni gari akhobor kate ni gari malom oda ko nilong nang dun rai tha an ga ako ekdom diku ang ruphet na ulon ke nili takdam idon lo alang bang hong ko nang ke ding idon lo ni ke hong lo alang kopya song men ben tong kang ni kes e pen asong pen hala men tong kang ne mate
kopi amian panane kan nilike lailam ke nilike hong sido pan nilike ino pen ahokalam pan nilike mane arudon longle nang limen ko sono ne limen ni johnson ti kuna lagi tu ke cecar langsung nang likuan ada ini tangkan nang kian ne like ke hang he ki hang ya an kapek sih oh anu kapek yang la soa gorson tu bang sih kuna lagi tu ke la ke nilitum arong pen parto jen thong rong bon tung gitu জনসিং ইংটিৰ ভাষ্যমতে ডিফু আৰক্ষী আৰু টিঅপি আউটপোষ্টৰ আৰক্ষীয়ে উপযুক্ত গুলচন টেৰণক বিচাৰি আছে গৰীব আৰু অসহায় মহিলাক ধন দাবী কৰা শ্ৰম বিমুখ এই ধৰণৰ যুৱকসকলে আৰক্ষীৰ বিচাৰি উলিয়াই শীঘ্ৰে আটক কৰি কঠোৰতম শাস্তি প্ৰদানৰ কামনা কৰিছে স্থানীয় ৰাইজে বেজি লগাই আহিলো দরজাটো বন আসলে যে দরজাটো ঠক ঠক করলে দরজাটো খুলি দিলো যে ডাইরেক্ট ঘর ভিতর ঘুমাই গল ঘর ভিতর ঘুমাই পেলাই তুমি কিবা কিবি বেচিছে আগতে বলে মোক সেইকাৰণে আমি আহিছোঁ বোলে ছাৰ কি কাৰণে আহিছে আমাক টকা লাগিব ফাইন টকা লাগিব কৈছে তো মই ক'ৰ পৰা দিম ছাৰ মই ইমান বেমাৰ আছোঁ মই কি কৰিম নহ'লে দোকানে জ্বলাই দিম নহ'লে তোমাৰ দোকান বন্ধ কৰা যদি মোক টকা দিব নোৱাৰে ছাৰ মই কি কৰোঁ মোৰ একো নাই মই নমস্কাৰ মোক মাফ কৰি দিওঁ এবাৰ কাৰণে বুলি ইমান কান্দিছোঁ তথাপিও এতিয়া মোক যদি পইচা নিদিয়ে তোমাৰ দোকান নুখুলিবি কৈছে এতিয়া মই দোকানটো সেইদিনাৰ পৰা বনে আছে এতিয়া তেনেকৈ কৈ পেলাই সিহঁতে এতিয়া 300 টকা লাগে আমি বুধবাৰ দিন আহিম যদি পইচা যদি ঠিক নকৰে তোমাৰ দোকান আমি বন্ধ কৰি দিম টকাটো ডিমান্ড কৰিছে কিমান টকা ডিমান্ড 5000 টকা ডিমান্ড কৰিছে 5000 টকা ডিমান্ড আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট নিউজ চেনেল ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ